আজি লৈ আহিছোঁ পাৰ্ট নম্বৰ 2 সঁচা প্ৰেমৰ এক অসম্পূৰ্ণ কাহিনী। আহকচোন সেই লাভ ষ্টৰীটো দাঙি ধৰোঁ। এদিন মই গম পাইছিলোঁ যে গাঁওখনত কিছুমান ল'ৰা আছে যিসকলে আমাৰ পৰা পৃথক। তেওঁলোকে পাঞ্জাৱ উপাৰ্জন কৰিবলৈ গৈ আছে। যেতিয়া মই তেওঁলোকৰ সৈতে কথা পাতিছিলোঁ, তেওঁলোকে মোক তেওঁলোকৰ সৈতে লৈ যাবলৈ সন্মত হৈছিল। যোৱাৰ আগতে মই ৩-৪ পৃষ্ঠাৰ এটা ডাঙৰ প্ৰেম পত্ৰ লিখিছিলোঁ আৰু মোৰ সৰু ভনীয়েকে অংকিতাক দিছিলোঁ। অঞ্জলিৰ বন্ধু কোন আছিল এইটো মনত ৰাখি অঞ্জলিক দিয়ক। ঘৰৰ পৰা ওলাই যোৱাৰ আগতে মই তেওঁক পুনৰ মনত পেলাই দিছিলোঁ। ঠিক আছে। ট্ৰেইনখন যোৱাৰ লগে লগে মোৰ চকুৰ সন্মুখত তেওঁৰ সৈতে কটোৱা সকলো মুহূৰ্ত চিনেমাৰ দৰে চলাচল কৰিবলৈ ধৰিলে। এক মুহূৰ্তৰ বাবে এনে লাগিছিল যেন শৰীৰৰ পৰা জীৱন ওলাই আহিছে। হৃদয়ত বেদনাৰ ইমান ধুমুহা আহিছিল যে চকুৰ পৰা চকুৰ পানী ওলাই আহিছিল। তাক পাহৰি যাওক। হয়তো সি তোমাৰ ভাগ্যত নাই, কিন্তু হৃদয়টো এটা শিশু। সি খিৰিকীৰ পৰা মূৰটো উলিয়াই শিশুৰ দৰে কান্দিছিল। মোৰ হৃদয়ৰ শব্দৰে ৰেলখনৰ কোলাহলৰ তলত পুতি থোৱা হৈছিল। নিশাৰ অন্ধকাৰত কোনেও নাজানিছিল যে তেওঁলোকৰ চাৰিওফালে কিবা ঘটিছে। অৱশ্যে আমি দুদিনে এক বিৰক্তিকৰ যাত্ৰাৰ পিছত পাঞ্জাৱৰ ৰাজধানী লুধিয়ানাত উপস্থিত হৈছিলোঁ। লুধিয়ানাৰ কৰ্মস্থানত উপস্থিত হোৱাৰ পিছত আমি গম পাইছিলোঁ যে আমাক প্ৰতাৰণা কৰা হৈছে। তাত কাম কৰা শ্ৰমিকসকলে জানিব পাৰিছিল যে তেওঁলোকক চাকৰিৰ অজুহাতত অনা হৈছিল। কিন্তু ইয়াত এই নিৰ্মাণ কাৰখানাত কাৰ্য চলি আছে, এইটো খুব কম টকাত। আমাৰ লগত গাঁওখনৰ পৰা প্ৰায় 10ৰ পৰা 12 জন লোক আছিল। আমি কেনেবাকৈ ৰাতিটো তাত কটাইছিলোঁ আৰু ৰাতিপুৱাৰ লগে লগে ৰক্ষীসকলক প্ৰত্যাহাৰ কৰি পলাই গৈছিলোঁ। লুধিয়ানাৰ পৰা পলাই যোৱাৰ পিছত আমি দিল্লীলৈ গৈছিলোঁ আৰু তাৰ পৰা গুৰগাঁৱলৈ গৈছিলোঁ। কিন্তু তাতো দুৰ্ভাগ্যই আমাক এৰি যোৱা নাছিল। কেইদিনমান কাম কৰাৰ পিছত ইয়াত বহুতো শ্ৰমিকৰ প্ৰয়োজন নাই বুলি কৈ আমাক আঁতৰাই দিয়া হৈছিল। গুৰগাঁৱৰ পৰা উভতি অহাৰ সময়ত আমি এটা দুৰ্ঘটনাত পতিত হৈছিলোঁ। আমি যাত্ৰা কৰি থকা টেক্সিখন মোৰ কান্ধৰ পাঁজৰ ভাঙি গৈছিল আৰু ভাইটিয়েও বহুত আঘাত পাইছিল। দিল্লীত আমাৰ এজন চুবুৰীয়া আছিল। ডাঙৰ ভায়েকজনৰ ওচৰত তেওঁৰ নম্বৰ আছিল। আমি তেওঁক ফোন কৰিছিলোঁ আৰু তেওঁৰ ঠিকনা বিচাৰিছিলোঁ আৰু কেনেবাকৈ আঘাতপ্ৰাপ্ত অৱস্থাত তেওঁৰ ওচৰলৈ গৈছিলোঁ। তেওঁলোকে আমাক এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰিছিল আৰু আমাক তেওঁলোকৰ সৈতে লৈ আহিছিল। সেই সময়ত তেওঁৰ আৰ্থিক অৱস্থা অতি বেয়া আছিল। পৰিস্থিতি এনেকুৱা আছিল যে কেতিয়াবা দিনটো চাহ বিস্কুটত কটাব লগা হৈছিল। মই কেনেকৈ ক'ব পাৰোঁ যে ইয়াৰ অবিহনে আপোনাৰ জীৱনৰ কি হ'ব? যেনে শান্তি বেয়া হ'ব। হয়, মই নাজানো এই জীৱনটোৱে মোক কিমান দিন কান্দি থাকিব। এদিন ৰাতি মই মোৰ ভাগ্যক গালি দি আছিলোঁ। তেওঁক ভোকাতুৰ পেট বেলাষ্টৰ ষ্টপৰ ওপৰত পৰি থকা ৰখাৰ কথা মনত পেলাই। ঠিক তেতিয়াই ক'ৰবাৰ পৰা অহা সংগীতৰ শব্দ মোৰ কাণত প্ৰতিধ্বনি হ'বলৈ ধৰিলে। এফালে ভঙা হাতৰ বেদনা, আনফালে ভোকাৰ বেদনা, তৃতীয়ফালে প্ৰেমৰ বেদনা আৰু চতুৰ্থফালে দৰিদ্ৰতাৰ বেদনা। এই সকলোবোৰ একেলগে এই গানটোৰ সৈতে শোকৰ এক আৱেগিক ধুমুহা সৃষ্টি কৰিছিল। মই এই সৰ্বাধিক আক্ৰমণ সহ্য কৰিব নোৱাৰিলোঁ আৰু তিক্ততাৰে কান্দিছিলোঁ।
এক মুহূৰ্তৰ বাবে মই এখন গাড়ীৰ তলত যোৱাৰ কথা ভাবিছিলোঁ, কিন্তু এৰি দিয়াটো সৰুৰে পৰা মোৰ প্ৰকৃতিত নাছিল। সেই ৰাতি মই ইমান কান্দিছিলোঁ যে মোৰ চকু ভাঙি গৈছিল। পিছদিনা মই ঘৰলৈ যাবলৈ জোৰ দিছিলোঁ। এই মুহূৰ্তত আমাৰ ওচৰত খাবলৈ টকাও নাই। টিকটৰ টকা ক'ৰ পৰা আহিব? মোৰ ভায়েকে দুখৰ সৈতে ক'লে, আমি টিকট অবিহনে যাম। আমি চাম কি হয়। মই সাহস সংগ্ৰহ কৰিছিলোঁ। সেই পৰিস্থিতিত ভয়াও দুখী আৰু বিচলিত হৈছিল। গতিকে তেওঁলোকেও নীৰৱ সন্মতি দিছিল। আমি দুয়োকে কোনোমতে কম্পাৰ্টমেণ্টত বহি ঘৰ পাবলৈ সক্ষম হৈছিলোঁ। আমি বাটত মাতিছিলোঁ। গতিকে বাবুজীয়ে ষ্টেচনত চাইকেলৰ বাবে আমাৰ বাবে অপেক্ষা কৰি আছিল। তেওঁ ভাগ্যলৈ গৈছিল, টকা উপাৰ্জন কৰিবলৈ আৰু পৰিয়ালটোৰ বাবে এটা নতুন সমস্যা আনিবলৈ। ৰেলৰ পৰা নামি থাকোঁতে মই মোৰ হৃদয়ত ভাবি আছিলোঁ, মই আশা কৰোঁ যে এই পৃথিৱীখন বিস্ফোৰিত হ'ব আৰু মই ইয়াত পৰি মৰিম। মোৰ হৃদয় আত্মগ্লানিৰে ভৰি পৰিছিল। ঠিক আছে। বাপুজীয়ে আমাক সঠিক চিকিৎসা প্ৰদান কৰিছিল আৰু আমাক ঘৰলৈ লৈ আহিছিল। ইমান সংগ্ৰামৰ পিছত মোৰ এটা ধাৰণা আছিল যে মই তাইক এই জীৱনত বিচাৰি নাপাওঁ। আপুনি মোৰ চিঠিখন অঞ্জলীক দিছিলনে? ৰাতি মই অংকিতাক সুধিলোঁ। নহয়, অংকিতাই উত্তৰ দিলে, চিন্তা নকৰোঁ, আহক। মই চিঠিখন অংকিতাৰ পৰা লৈ ছিঙি পেলাই দিছিলোঁ। মই মোৰ হৃদয়ত এটা শিল ৰাখি মোৰ পৰিয়ালৰ সুখৰ প্ৰতি মোৰ প্ৰেম ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। গতিকে মই মোৰ সকলো সংকল্প সংগ্ৰহ কৰিছিলোঁ আৰু ইয়াক পাহৰিবলৈ চেষ্টা কৰিছিলোঁ। যেতিয়া তাই মোৰ ফালে চালে মই মোৰ চকু চুৰি কৰিম। যদি মই কেতিয়াবা অধিক সন্মুখৰ পৰা অহা দেখিলোহেঁতেন, মই পথ সলনি কৰিলোহেঁতেন। অৱশ্যে গোটেই 5 বছৰ পাহৰি যোৱাটো অতি সহজ। কেতিয়াবা মই মোৰ উদ্দেশ্যত বিফল হ'ম আৰু মোৰ হৃদয়ৰ ওচৰত আত্মসমৰ্পণ কৰিম। হৃদয় আৰু মনৰ মাজত যুদ্ধ অব্যাহত আছিল। ইয়াত বাপুজীয়ে ইফালে সিফালে শ্ৰমিক হিচাপে কাম কৰি কেনেবাকৈ পৰিয়ালটোৰ গাড়ীখন টানি আছিল, যিটো মোৰ বাবে লাজৰ বিষয় আছিল। কিন্তু মই বিচাৰিলেও একো কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ হাতত প্লাষ্টাৰ আছিল। আপুনি এটা কথা বিচাৰি পাইছে? ৰাতি মই মোৰ বন্ধু শামছৰ সৈতে গাঁওখনৰ চাৰেত খোজ কাঢ়ি আহিছিলোঁ। কি হ'ল? মই খোজ কাঢ়ি যাওঁতে তেওঁক সুধিছিলোঁ, অঞ্জলীয়ে কিবা পাতিছে? হঠাতে মোৰ ভৰি ভাঙি গ'ল। এইটো এটা কৌতুক নেকি? মই গুৰুত্ব সহকাৰে কৈছিলোঁ, নহয়, এইটো সঁচা নহয়। এইটো সঁচা। মই এইটো মোৰ নিজৰ কাণেৰে শুনিছিলোঁ। এক মুহূৰ্তৰ বাবে মোৰ মনটো জোঠৰ হৈ পৰিল। যদিও মই তেওঁক পাহৰিবলৈ চেষ্টা কৰি আছিলোঁ, সঁচা কথাটো আছিল যে মই এতিয়াও তেওঁক এক মুহূৰ্তৰ বাবেও পাহৰি যোৱা নাছিলোঁ। মোৰ জীৱনৰ বাবে অন্ততঃ ইমান সকাহ আছিল যে তাই মোৰ চকুৰ সন্মুখত আছিল। কিন্তু এতিয়া জীয়াই থকাৰ এই সমৰ্থনেও হেৰুৱাবলৈ গৈ আছিল। তুমি আছা, মই আহি আছোঁ। মই হেৰাইলৈ ঘূৰি আহিলোঁ। ক'তো নহয়, বহি আহিম। মই একো বুজি পোৱা নাছিলোঁ। নহয়, মই তোমাক গোটেই ৰাতি অকলে এৰি যাব নোৱাৰোঁ। হয়তো তেওঁ ভাবিছিল যে মই নিজৰ ক্ষতি কৰিব পাৰোঁ।
সেয়েহে তেওঁ মোক বলপূৰ্বক ধৰি ঘৰলৈ লৈ আহিছিল। মই এতিয়া কেনেকৈ জীয়াই থাকিব পাৰোঁ? তাই বিয়াৰ বাবে সাজু হ'বনে? আপুনি জানেনে তেওঁৰ হৃদয়ত কি আছে? মই এতিয়ালৈকে তেওঁৰ এইটো প্ৰকাশ কৰা নাই। আনকি মই তেওঁৰ এইটো প্ৰকাশ কৰিলেও মই তেওঁক ক'ত আঁতৰাই নিম? মই তেওঁৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰণ কৰিম? মই তেওঁক কেনেকৈ সুখী ৰাখিম? এই মুহূৰ্তত মই একো উপাৰ্জন নকৰোঁ। আনকি মই তেওঁৰ সৈতে পলাই গ'লেও মোৰ পৰিয়ালে ভোকত মৃত্যু মুখত পৰিব। তেতিয়া গাঁও, সমাজ আৰু ইয়াৰ পৰিয়ালৰ সদস্যসকলে একেলগে মোৰ পৰিয়ালৰ জীৱন দুৰ্বহৰ কৰি তুলিব। শ্বেতাই আৰু অংকিতাৰ কি হ'ব? গোটেই ৰাতি মই এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি গোটেই ৰাতিটো কটাইছিলোঁ। কাকতলীয়ভাৱে পিছদিনা তাই মোক তাইৰ চোতালত অকলে পাইছিল। মই গৈ পানী খাইছিলোঁ আৰু তাই হেণ্ডেলটো চলাবলৈ আৰম্ভ কৰিছিল। মই শুনিছোঁ তুমি বিয়া কৰাইছা? মই পানী খোৱা বন্ধ কৰি সুধিলোঁ। তাই একো কোৱা নাছিল। বাছখনে নীৰৱে হেণ্ডেলটো চলাই থাকিল। তেতিয়া গাঁৱৰ পৰা কিছুমান মহিলা তালৈ আহিছিল, গতিকে মই তাত থকাটো উচিত বুলি ভবা নাছিলোঁ। পিছদিনা আন এটা শ্ৰম হোৱাৰ আঘাতৰ পৰা মই আৰোগ্য হোৱা নাছিলোঁ। আপোনাৰ হাত এতিয়া ভালে আছে? মই ৰাতি বাবুজীৰ সৈতে ৰাতিৰ আহাৰ খাই আছিলোঁ। হয়, মই এতিয়া ঠিকেই আছোঁ। ঠিক আছে, আপুনি কাইলৈ কামলৈ যাব লাগিব। মোৰ এজন বন্ধু আছে যিয়ে চহৰত ট্ৰাক চলায়। মই তেওঁৰ সৈতে কথা পাতিছোঁ। তেওঁ আপোনাক কেইদিনমানৰ ভিতৰত গাড়ী চলাবলৈ শিকাব। বাবুজীয়ে সাৰাংশ দিছিল, কিন্তু মই গাড়ী চলোৱাৰ কাম ভাল নাপাওঁ। তেন্তে আপুনি কি কৰিব? যদি গাড়ী চলোৱাটো এক আৰামদায়ক কাম হয়, তেন্তে আপুনি দিল্লী আৰু পাঞ্জাৱলৈ যাব আৰু শ্ৰমিক হিচাপে কাম কৰিব। বাবুজীৰ খং উঠিল। পাৰ্ট নম্বৰ 3 শুনিবলৈ মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু লাভ ষ্টৰীবোৰ ভাল লাগিলে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম। ধন্যবাদ।